আপোনালোকে গছ নাভাঙিব, ঠিক আছে? গছ ভাঙিব নালাগে। গছ এটা ৰুবলৈ চৰকাৰে আহ্বান কৰে মানুহক। আপোনালোকে এনেই গছ ভাঙি আছে, কিমান গছ ভাঙি আছে, চব ক্ষতিপূৰণ আপোনালোকে ভৰিব লাগিব। মানুহৰ ঘৰ অন্যায়ভাৱে ভাঙি আছে, গছ গছনি ভাঙি আছে। আপোনালোকৰ কমন চেন্স নাই। কিয় আপোনালোকে সোধা নাই আঁতৰি কিয় গছ কিয় ভাঙিব লাগে? গছ ভাঙাৰ কামত আনিছে আপোনালোকে আহিছে, গতিকে তেখেতক পদক্ষেপ চাৰি লৈ আহিছে আৰু গছ ভাঙাৰ অধিকাৰ তেখেতক কোনে দিলে? অনুৰোধ কৰিম কেমেৰা সন্মুখত। আমি ইমান দিন হাইকোৰ্ট কৰিছো, সুপ্ৰিম কোৰ্ট কৰিছো, আমি ডিচিজনত কৈছো, আমি আপোনালোকক আঠিয়াই কৰিছো যে এইবিলাক ফৰেষ্ট ৰিজাৰ্ভ হয় নে নহয়। আপোনালোকে ফৰেষ্ট ৰিজাৰ্ভৰ কোনো উত্তৰ দিয়া নাই। আমাৰ আঠিয়াই কপি আছে, আপুনি যাব পাৰে। আমি ইমানখিনি কৰিছো, কিন্তু গছ ভাঙিব বুলি আপোনালোকে আমাক কোৱা নাছিলে। গছ কিয় ভাঙিব? আমি আপোনাক স্যাৰ আপোনাক এটা অনুৰোধ কৰিছো, আপুনি গছ নাভাঙিব। ফাল্টু ৰাজনীতি নহয়, আপুনি এছাৰি এটা লৈ আহিছে, সেইটো ৰাজ্য অন্যায় হৈছে আপোনাৰ। আপুনি সেইটো কওক, গছ ভাঙাৰ কাগজ আছিল নে নাই আপোনাৰ? গছ ভাঙাৰ কাগজ থাকিলে স্যাৰ আপুনি দেখুৱাওক। এটা গছ কাটিব নালাগিব, ঠিক আছে? নট এ সিংগল ট্ৰি। ঘৰ আপোনালোকে কিয় ভাঙিব? ঘৰ যিখিনি হল হল। আপোনালোকে অন্যায় অত্যাচাৰ চৰম সীমা হেৰাই গৈছে। আপোনালোকে গছ প্ৰকৃতিক চব ধ্বংস কৰিবলৈ আহিছে ইয়াত। আপোনালোকে নিজে কৈছে ফৰেষ্টৰ মানুহ, আপোনালোক ফৰেষ্টৰ মানুহে গছ ৰুবলৈ আহ্বান কৰা নাই নেকি? গোটেই ভাৰতবৰ্ষত পৃথিৱীত গছ ৰুবৰ কাৰণে মানুহে কৈ আছে। আপোনালোকে একদম বেৰহমীভাৱে গছবিলাক ভাঙি আছে। মানুহৰ ঘৰ ভাঙিলেই আপুনি ফৰেষ্ট, আপোনাৰ গছবিলাক কিয় ভাঙি আছে? গছ নহয় নেকি? এটা তামোল গছ হওঁতে কিমান বছৰ লাগে? এটা তামোল গছ ডাঙৰ হওঁতে কিমান বছৰ লাগে? হেল্ল', গছ কিমান দিন লাগে এটা গছ ডাঙৰ হওঁতে?